ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া প্ৰায় গধূলি 3টামান বাজিছে চাগে। আজি হৈছে মোৰ বাৰ্থডে। ৰাতিপুৱাৰ পৰা ব্লগটো কৰিম বুলি ভাবিছিলোঁ, কৰিব নোৱাৰিলোঁ, কিবা কিবি কাম কৰিলোঁ অলপ। তাৰপিছত এতিয়া আবেলি অলপ ফ্ৰী হৈ কিনে আছোঁ। আৰু মই এতিয়া খাই আছোঁ কমলা। মই কমলা খায়ে থাকোঁ দেখোন এনি টাইম নহয় আৰু টাইম পালে খাই দিওঁ আৰু এনেকুৱা ভাল লাগে খাই। চ' চাই থাকক। আৰু মোক মায়ে কৈ আছে এতিয়া নাৰিকল পাৰিব লাগে বোলে, কিন্তু মোৰ সন্দেহ পাৰিম নে নোৱাৰিম। দেউতা নাই মানে ঘৰত, লাগে এতিয়া চাওঁ পাৰোঁ নে নোৱাৰোঁ, চব কৰিব লাগে। আৰু আহি গ'লোঁ মই এতিয়া নাৰিকলৰ তল। এইডাল হৈছে আমাৰ নাৰিকল। আৰু মই এতিয়া চেষ্টা কৰিম পাৰোঁ নে নোৱাৰোঁ। ক'ত আছে মা? এয়া নাৰিকল পাৰা কেঞ্চেল। মানে এই যিডালেদি পাৰিলোঁ হয়, মানে এইডাল কি চৰিডাল বান্ধি থকা বুলি ভাবিছিলোঁ, কিন্তু নাই, খোলা আছে। চ' মই আৰু নোৱাৰোঁ, মানে বান্ধা হ'লে কিনো টানি দিলেই হৈ গ'ল, কিন্তু এতিয়া আৰু নোৱাৰোঁ। চ' ঘৰ আহি গ'লোঁ আৰু নাৰিকলৰ তলৰ পৰা। এতিয়া যাম অকণমান ফুৰিবলৈ। চ' মোৰ লগত বলক আপোনালোকো ফুৰিবলৈ। ধুনীয়া য়েল্ল' হৈ ফুলি আছে, ভাল লাগে। আৰু তাৰ কাষেৰেদি আছে ইয়াত 3ডাল ফুল একেলগে আছে। ঘৰলৈ সিহঁতক মানে গধূলি আহিব লাগিব যে, নিমন্ত্ৰণ এটা দি আহোঁ। আৰু নিমন্ত্ৰণ মানে কি, আহিবই আৰু এনেই আৰু যাওঁ এবাৰ ফুৰিবলৈ। যাই আছোঁ মই বাহঁতৰ ঘৰলৈ। এইবোৰ বাহঁতৰ ফুল হয়, এখন গাড়ী ফুল। এইবিলাক ফুল নাহা। আৰু এই তাত বৰদেউতা বহি আছে, হাই কৈ দিব দুটা। আৰু এইটো বাইদেউ বৰমা। আৰু ইয়াতে সৰু বাইদেউ চাহ বনাই আছে। এইফালে নিমকি, কেক, মিক্সাৰ, নিমকি, কেক, মিঠাই। আমাৰ কাষৰে মানুহ আহিছে, মানে এইটো হ'ল জেঠীমা। বাৰ্থডে গিফ্ট দিছে জেঠীমা। আৰু এইটো বৌ, আৰু এইটো বৰমা চাহ খাই আছে। এইটো মাদাৰ, এইটো ভণ্টি। আৰু এটা বৰমা আহি গ'ল। তাৰপিছত এইটো ডাঙৰ বাইদেউ, এইটো সৰু বাইদেউ ভাত খাই আছে। আৰু এইটো আমাৰ মুনুটো, আমাৰ মানে কেক স্পেচিয়েল ছোৱালী আৰু। হাই এভৰিৱান। আৰু এতিয়া হৈ গ'ল ৰাতি। তেতিয়া এইখিনি আমাৰ ওচৰৰে আৰু বৰমাহঁত আহিছিলে, বৌহঁত আহিছিলে, সিহঁতক চাহ খালে। তাৰপিছত এতিয়া গধূলি হ'ল, এতিয়া আমি ভাত বনাম। মানে বাৰ্থডে হিচাপে কণী আনিছে নেকি, কণী আনিছে খাবৰ কাৰণে। মানে দুপৰীয়া ভাত খোৱা নাই যে, সেইকাৰণে কণী। আৰু আজি ৰাতিৰ সাঁজত আছে লোকেল চিকেন, বাৰ্থডে স্পেচিয়েল আৰু স্পেচিয়েল মানে খাম আৰু এনেকৈ। চ' এই খা ৰপনি খোৱা। চ' মই খাওঁ, খাই পেলাই লগ পাই আছোঁ। আৰু এতিয়া মই বনাব আহিছোঁ মাংস। আৰু মাংস অথনি কৈছিলোঁ লোকেল চিকেন হ'ব বুলি, কিন্তু লোকেল চিকেন নহ'ল। মানে
লোকেল চিকেন মানে মুৰ্গীটো এৰা পৰিল চুই গ'ল মুৰ্গীটো সেইকাৰণে আমাৰ ইয়াৰে পৰা অকণমান ব্ৰইলাৰ আনিলোঁ ব্ৰইলাৰ তাৰপিছত এইফালে তেল গৰম হৈছে ৰান্ধিম আৰু লাহে লাহে আৰু ইফালে তেল গৰম হ'ব দিছোঁ ইফালে ব্ৰইলাৰ মাংস আৰু এইখিনি তেজপাত আৰু পিঁয়াজ কাটি থৈ দিছোঁ আৰু এইফালে গৰম গৰম দাইল ৰেডি হৈ আছে এইফালে আলু আৰু এইফালে ভণ্টি মছলা খুন্দি আছে বনাম আৰু কেনেকুৱা মোক কি গিফ্ট দিলা বাৰ্থডে হিচাপে নাথিং তাই মোক একো দিয়া নাই মোক কিন্তু তাইৰ বাৰ্থডেত মই দিছিলোঁ এটা জিন্স দিছোঁ জিন্স কি মিঠা কথা কৰিছা তুমি নহয় জিন্স নহয় মানে লং পেণ্ট দিছিলোঁ এটা মই পিন্ধি আছোঁ লং পেণ্টটো এইটো গৰম লং পেণ্ট হ'লেও কিবা এটাতো দিছোঁ ন মোৰ তাইও কিবা এটা নিদিলে বাদ দিয়াহে Hey guys, মই ধুনীয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মাংস made by me safe to me safe to me হ'ব পাৰে আৰু কি কম হয় নে নহয়